গুড মৰ্নিং আৰু আমি যেহেতু উপস্থিত আছোঁ কলিকতাত আৰু কলিকতাৰ আপোনালোকক পূজা দেখুৱালোঁ, কলিকতাৰ বিভিন্ন পৰিৱেশ আমি দেখুৱালোঁ। এতিয়া আমি যাম কলিকতাৰ যিখন হ'লচেল মাৰ্কেট আছে, যিসমূহ মাৰ্কেটৰ পৰা বজাৰ কৰিলে কম দামত বস্তু পায়, গুৱাহাটী বা অসমতকৈ ইয়াতে কম দামত বস্তু পায়, সেইসমূহ মাৰ্কেটলৈকে যাম, লেডাৰ মাৰ্কেটলৈকে যাম আৰু এই মাৰ্কেটৰ পৰিৱেশ দেখুৱাম। সেইদিনা সাজুৰিছোঁ আমি বাবা চাহ খাই আছে। এতিয়া ৰুম যথেষ্ট লেতেৰা আৰু বাহিৰৰ এয়া আমাৰ ৰুমৰ পৰা ভিউ আৰু আগুৱাই যাওঁ দেখাওঁ আপোনালোকক। এয়া চাওক, সেয়া সন্মুখতে পূজা, দুৰ্গা পূজা চলি ইয়াতে মূৰ্তি আছে, এতিয়ালৈকে ওলাই দিয়া নাই। আৰু এইখন মাৰ্কেট আৰু এইফালেই ভিতৰতে মাৰ্কেট আৰু এইখন দেখিছে ৰঙা ৰঙা বিল্ডিং, এই বিল্ডিংটো পৌৰ সংস্থা। আমাৰ এনেকৈ পৌৰ সভা থাকে, এইটো পৌৰ সংস্থা আৰু কলিকতাৰ পৌৰ সংস্থাৰ কাৰ্যালয়ৰ সন্মুখতে আমাৰ ৰণাক যিটো হোটেল, এই হোটেলখন আৰু যিটো হোটেলত আছোঁ আমি, এইখন কৈছোঁ 100 বছৰ পুৰণি এটা বিল্ডিং। হোটেল কেতিয়া হৈছে পিছত হ'ব পাৰে, কিন্তু 100 বছৰ পুৰণি বিল্ডিং বুলি আমি যি ৰিচিপশ্যনিষ্টৰ পৰা বা যি লোক আছে হোটেলটোৰ পৰা আমি জানিব পাৰিছোঁ। আমি দেখুৱাম মাৰ্কেট, চাই থাকক ভিডিঅ'টো। ফাইনেলি ৰুমৰ পৰা ওলালোঁ, এতিয়া যাম মাৰ্কেটত। ভাত চাত লগাই লৈছোঁ, অৰুণাৰ কথা আছে, ওলালোঁ ফাইনেলি। এতিয়া আমি তলৰ পৰা আমাৰ হোটেলখন কেনেকুৱা দেখিব বা কি আছে সেয়া দেখুৱাব বিচাৰিছোঁ। এয়া আছে আমাৰ সন্মুখভাগত দৃশ্য, এখন হোটেল, ৰণাক হোটেল, যথেষ্ট পুৰণি এটা বিল্ডিং। হোটেল কিমান পুৰণি নাজানো, কিন্তু বিল্ডিংটো কিন্তু যথেষ্ট পুৰণি। চাওক, হোটেল ৰণক আৰু এইখন হোটেলত আমি আছোঁ। বেয়া নহয়, AC ৰুম, 1300 টকা মাত্ৰ দুজন আছোঁ। আৰু সন্মুখত এইটো পৌৰসভাৰ অফিচ, আমাৰ যিটো পৌৰসভা বুলি কয়, পৌৰ সংস্থা বুলি কয়। আৰু এইফালে মাৰ্কেট, এইফালে আমি যাম মাৰ্কেট আৰু ইয়াৰ দোকান আছে। বলক আৰু যিহেতু আমি বজাৰত যোৱাৰ আগত ভাত খাই ল'ম বুলি ভাবিলোঁ, ভাতৰ পাতত বহিলোঁ আৰু ভাতৰ পাতত কলপাতত ভাত, মাছ আছে, ভাত আছে, দাইল, স্পেচিয়েল দাইল, চব্জি, ধুনীয়া সুন্দৰ। এতিয়া যিহেতু ভাত খালোঁ, সুন্দৰকৈ ভাতকেইটা খাই ল'লোঁ, লৈ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ মাৰ্কেট, লেডাৰ মাৰ্কেট। লেডাৰ, এইখন লেডাৰ চব অৰিজিনেল লেডাৰ হিচাপে পাব, কম দামত পায় বুলি কৈছে। আমি যাওঁ, চাওঁ কেনেকুৱা চিলডাৰ। আৰু ফাইনেলি আমি দোকানত আহিলোঁ আৰু লেডাৰ যিহেতু দোকান, লেডাৰ স্পেচিয়েল লেডাৰৰ দোকান এখন কলিকতা। এইটো মানি বেগৰ দাম 260, বহুত দাম নহয়, এটা ধৰণৰ অলপ ডিজাইন সলনি হোৱাৰ দামটো ইফালে হৈ যায়। এইটো দাম আছে আপোনাৰ, দাম লিখা নাই, দাম বেলেগ আছে। এইটোৰ দাম আছে 195, দামটো ভাল কৰে। লেডাৰ বস্তু দামটো যি নহওক, সেইটো কিন্তু অৰিজিনেল লেডাৰ পায়। 260 দাম পিয়ৰ লেডাৰ কিনিব আহিলে অৰিজিনেল লেডাৰ এটা পোৱা যায়, সেইটো কাৰণে ভাল। অৰিজিনেল পাব আপোনালোকে লেডাৰ, অৰিজিনেল, চব অৰিজিনেল, ইয়াত চব অৰিজিনেল, নো ডুপ্লিকেট, চব অৰিজিনেলে পাব। আৰু ভাল একদম নিজে চাই মতে পচন্দ মতে ল'ব পাৰে, ল'ব পাৰে। দামটো ৰিজনেবল দাম, কিন্তু আমাৰ এইবিলাক তাত যদি অৰিজিনেল ল'ব যায় বেলেগ ঠাইত লেডাৰৰ,
নহ'লে 400, 500, 700 এনেকুৱা ধৰণৰ হ'ব পাৰে। দুটা মাত্ৰতে 260 টকা। এয়া ভেৰাইটিজ বেগ বিভিন্ন দামৰ পিয়'ৰ লেডাৰ বেগ এইবিলাক চাওক, বিভিন্ন দামৰ ইয়াতে বেগ আছে আৰু দামবিলাকো বহুত কম, আপোনালোকে ল'ব পাৰে আহিলে। চাওক কেৱল ছোৱালী মানুহৰ কাৰণে বিশেষ ডিজাইনেবল যেনেকুৱা লাগে তেনেকুৱা ধৰণৰ আপোনালোকৰ পচন্দ বেগৰ মানে ভেৰাইটি। লেডাৰ মাৰ্কেট আহিছিলোঁ, বিশেষকৈ লেডাৰ স্পেচিয়েল এখন লেডাৰ আমি এইকেইটা ল'লোঁ জোতা। ये कौन सा है दिया आपने? ये 9 नंबर का? ये वाला हाई बूट है। हाँ हाँ हाई बूट का ब्राउन कलर 7 नंबर। ये वाला ये वाला टॉप है ग्रीन वाला लेदर है 300 कम से एक लेदर ना है। फाइनली माल ले लो भैया बिल बनाए अपना पूरा कार्टन बेग আছে ঘৰৰ কাৰণে আৰু বজাৰ হৈ গ'ল, লিডাৰ বজাৰ হৈ গ'ল। এতিয়া বাকী বজাৰ আছে, মানে বিল বনাই আছে। মেৰুত ক'লে বজাৰ শেষ হোৱা নাই, এই বাচ্ছাৰ বজাৰ কৰি আছে ভাগিনৰ কাৰণে। এই জোতা ল'লে ঘৰৰ পৰিয়াল চবৰে কাৰণে লৈছে। লিডাৰ মাৰ্কেট আছে এইবাৰ আচ্ছা। ফাইনেলি বজাৰ হ'ল, বজাৰ কৰি ল'লোঁ। বিল 2 নম্বৰ বিল এখন টোটাল নিৰুৎপল আৰু মই মিলি প্ৰায় 11,000 টকাৰ বজাৰ। লিডাৰ বজাৰ একমাত্ৰ 11,000, বাকী আছে আৰু লিডাৰতে 11,000 বজাৰ। মানে যিহেতু ডাঙৰ বেগ হৈ যাব, জোতা আছে জোতাবিলাকৰ বক্সবিলাক চব খুলি দি সৰু কৰি বনাই দিছোঁ, যাতে নিয়াত সুবিধা হয়। একদম টিপটপ ভিডিঅ' লোৱা মানে কিমান পেকিং কৰি লৈ আছোঁ। 11,000 টকাৰ বজাৰ। পে'মেণ্ট ইয়াতে পে'মেণ্টৰ আল্টিমেটলি বজাৰ হৈ গ'ল। ডান যাব পাৰোঁ এতিয়া।